Hello friends, আজি মই আপোনালোকৰ আগত ইউটিউবৰ কিছুমান নজনা কথা আৰু ইয়াৰ সৃষ্টিৰ বিষয়ে কিছু তথ্য আপোনালোকক জনাবৰ বাবে এই ভিডিঅটো বনাইছো গতিকে আপোনালোকে ভিডিঅটো শেষলৈ চাব আহক ভিডিঅটো আৰম্ভ কৰো ইউটিউব আৰম্ভ কৰিছিল তিনিজন ব্যক্তিয়ে সেই তিনিজন ব্যক্তি আছিল এই সকল তেওঁলোকৰ নাম আছিল এই তিনিজন ব্যক্তি পেপল কোম্পানীত কৰ্মৰত এমপ্লয়ি আছিল যি সকলে ইউটিউব বনোৱাৰ এক নতুন কথা চিন্তা কৰে ইউটিউবটো বনোৱাৰ কথা এওঁলোকে কেনেকৈ চিন্তা কৰিছিল সেই বিষয়ে মই আপোনালোকক কৈ দিওঁ এই সকল ব্যক্তিয়ে পাৰ্টি এটাত তেওঁলোকে পোন প্ৰথমতে ইউটিউব নামৰ এটা ৱেবছাইট বনোৱাৰ কাৰণে তেওঁলোকে পৰিকল্পনা কৰিছিল আৰু এই পৰিকল্পনাৰ পিছৰ ৰহস্যটো হ'ল যে তেওঁলোকে এই পাৰ্টিটোত এটা ভিডিঅ' বনাইছিল যিটো ভিডিঅ' তেওঁলোকে ইমেইলৰ থ্ৰুদি এটাচ কৰিব খুজিছিল আৰু সেই ভিডিঅ'টো আনৰ লগত শ্বেয়াৰ কৰিব খুজিছিল কিন্তু সেই ইমেইলত হোৱা কিছু এৰৰ অৰ্থাৎ কিছু বিকৃতিৰ বাবে এই ভিডিঅ'টো তেওঁলোকে আপলোড কৰিব নোৱাৰিলে বা এটাচ কৰিব নোৱাৰিলে যাৰ কাৰণে তেওঁলোকে সেই সময়ত ইউটিউবৰ দৰে এনেকুৱা এটা ৱেবছাইট তেওঁলোকে সৃষ্টি কৰাৰ পৰিকল্পনা কৰিলে য'ত তেওঁ যিকোনো ধৰণৰ ভিডিঅ' আনৰ লগত শ্বেয়াৰ কৰিব পাৰে অতি সহজে এইটোতো হ'ল আপোনাৰ ইউটিউবৰ সৃষ্টিৰ পিছৰ ৰহস্য এই ইউটিউবটো চলোৱাৰ বাবে বহুত ধনৰ প্ৰয়োজন আছিল যিহেতু তেওঁলোক পেপল কোম্পানীৰ এটা এমপ্লয়ি আছিল গতিকে তেওঁলোকে পেপল কোম্পানীত হোৱা কিছুমান বিক্ৰীৰ জৰিয়তে এই পইচা আহৰণ কৰিছিল আৰু তেওঁলোকে পেপল কোম্পানীৰ পৰা অৰ্জন কৰা সেই পইচাৰে তেওঁলোকে এই ইউটিউব চেনেলটো চলাইছিল ইউটিউবটো আৰম্ভ হৈছিল আপোনাৰ 2005 চনত য'ত সেই যিদৰে মই আপোনাক ক'লোঁ সেই এটা পাৰ্টিৰ পৰা তেওঁলোকে পৰিকল্পনা কৰিলে 2005 চনৰ 14 ফেব্ৰুৱাৰী অৰ্থাৎ ভেলেণ্টাইন্স ডেৰ দিনা প্ৰথমতে ইউটিউব চেনেলটোৰ শুভাৰম্ভ কৰা হয় তাৰে 2 মাহ পাছত ইউটিউবত যিটো প্ৰথম ভিডিঅ' আপলোড হৈছিল তেওঁলোকৰে এজন কো-ফাউণ্ডাৰ আছিল জাৱেদ কৰিম বুলি তেওঁ প্ৰথমটো ভিডিঅ' আপলোড কৰে Alright, so here we are, one of the elephants. Cool thing about these guys is that ভিডিঅ'টো বেছি দীঘলীয়া নাছিল যদিও বৰ্তমান সময়লৈকে সেই ভিডিঅ'টো কমেও 8.5 কোটিতকৈ অধিক মানুহে বৰ্তমানলৈ সেই ভিডিঅ'টো চাইছে ইউটিউবটো আৰম্ভ হোৱাৰ ঠিক 1 বছৰমান পাছত ইউটিউবক গুগলে যিহেতু ইউটিউবটো খুব চলিব ধৰিলে এটা পটেনশিয়েল এটা আৰম্ভ হ'ল যে ইউটিউবৰ পৰা বহুত পইচা আহৰণ কৰিব পাৰি সেই কথা গম পায় গুগল কোম্পানীয়ে ইউটিউবটোক ঠিক ইয়াৰ আৰম্ভৰ 1 বছৰ পাছত প্ৰায় 165 কোটি টকাৰে কিনি ল'লে আৰু সেইটো সময়ৰ পৰা গুগল কোম্পানীৰ হাতত ইউটিউব ৱেবছাইটটো গুচি গ'ল পোন প্ৰথমতে যিটো ইউটিউব চেনেল আৰম্ভ হৈছিল বা ইউটিউব ৱেবছাইটটো আৰম্ভ হৈছিল সেইটো এটা ডেটিং সাইট হিচাপে প্ৰথমতে ইউটিউবটো আৰম্ভ হৈছিল কিন্তু সেই ডেটিং সাইটটো তেওঁলোকে বন্ধ কৰিলে আৰু লাহে লাহে ইয়াতে ভিডিঅ' দিবলৈ আৰম্ভ কৰিলে আৰু এই ভিডিঅ'টোৰ বাহিৰে মিউজিক ভিডিঅ' হিচাপে যিটো ভিডিঅ' সকলোতকৈ প্ৰথমতে 100 কোটিতকৈ অধিক মানুহে চাইছিল সেই ভিডিঅ'টো আছিল আপুনিও জানে আপুনিও শুনিছে নিশ্চয় কেতিয়াবা গাংমান ষ্টাইল বুলি এটা ভিডিঅ' হৈছিল যিটো বহুত এটা সময়ত পপুলাৰ হৈছিল সেই মিউজিক ভিডিঅ'টো সেইটো 100 কোটিতকৈ অধিক মানুহে চাইছিল আৰু এই ভিডিঅ'টো ওপন গাংনাম ষ্টাইল গাংনাম ষ্টাইল ওপন গাংনাম ষ্টাইল গাংনাম ষ্টাইল ওপন গাংনাম ষ্টাইল এই ভিডিঅ'টোৱে ইউটিউবৰ ইতিহাসত 100 কোটিতকৈ অধিক চোৱা প্ৰথমটো মিউজিক ভিডিঅ' আছিল এদিনত মোবাইলত 100 কোটিতকৈ অধিক মানুহে অৰ্থাৎ মোবাইলৰ থ্ৰুদি আপোনাৰ ইউটিউবটো 100 কোটিতকৈ অধিক মানুহে দিনটোত চায় ইয়াৰ লগত এজন মানুহে এটা ভিডিঅ' চাই শেষ কৰা পৰ্যন্ত ইউটিউবত 1000টা নতুন ভিডিঅ' আপলোড ইতিমধ্যে হৈ যায় আৰু এই 1000 যিটো ভিডিঅ' তাৰে মুঠ দৈৰ্ঘ্য হয় আপোনাৰ সময়ৰ দৈৰ্ঘ্য হয়
300 ঘণ্টাতকৈ অধিক। ইউটিউবৰ লগত আৰু এটা তথ্য আছে যে ইউটিউবত প্ৰত্যেক মাহত নতুনকৈ প্ৰায় 190 কোটি মানুহ সংযোগ হয়, অৰ্থাৎ নতুনকৈ চোৱা আৰম্ভ কৰে, ইউটিউবৰ লগত জড়িত হয়। ইউটিউবত বৰ্তমান তথ্য হিচাপে যিমান ভিডিঅ' আছে তাতে 7000 ঘণ্টাতকৈ অধিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি আৰু শ্ব' ইতিমধ্যে ইউটিউবত আছে। যদি আপুনি সেই ভিডিঅ' চাই শেষ কৰিব খোজে তে আপুনি নন ষ্টপ সেই ভিডিঅ' চালেও আপোনাক কিমান বছৰ লাগিব জানেনে? আপুনি প্ৰায় 60,000 বছৰ আপোনাক সেই সম্পূৰ্ণ ভিডিঅ' চাই শেষ কৰিবলৈ, অৰ্থাৎ আপোনাক 60,000তকৈ অধিক সময়, 60,000 বছৰতকৈ অধিক সময় আপোনাৰ প্ৰয়োজন হ'ব। 10 কোটি ঘণ্টা মানুহে ফেচবুকৰ থ্ৰুদি ইউটিউব ডেইলি চায়। ভাবক 10 কোটি ঘণ্টা হ'লে কিমান ঘণ্টা সময় মানুহে ইউটিউব চাই মানে বৰবাদ কৰে বা শেষ কৰে, যি হওক ময়ো কৰোঁ। কিন্তু লগতে প্ৰত্যেক মিনিটত ইউটিউবত 300 ঘণ্টাতকৈ অধিক সময়ৰ ভিডিঅ' প্ৰত্যেক মিনিটত ইউটিউবত আপলোড হয়। আৰু আপুনি জানে কিমান মানুহে এই পৃথিৱীত ইউটিউব ব্যৱহাৰ কৰে? প্ৰায় 130 কোটি মানুহ, প্ৰায় 130 কোটি মানুহে বৰ্তমান সময়লৈ ইউটিউব ব্যৱহাৰ কৰি আছে। আৰু এই ইউটিউব এই পৃথিৱীৰ 89খন দেশত প্ৰচলন হৈ আছে, চলি আছে। ইউটিউব য'ত চলি আছে তাৰে আপোনাৰ 76খন দেশে হ'ল আপোনাৰ ইংৰাজী নোকোৱা দেশ, অৰ্থাৎ ইংৰাজী য'ত কোৱা নহয় তেনে দেশে এই ইউটিউব বেছি চাইছে। যি ইউটিউব চাইছে ইংৰাজী কোৱা দেশ তাৰ ভিতৰত কম আছে। আৰু ইয়াৰে ভিতৰত 20% বা তাতকৈ বেছি শতাংশ মানুহ হ'ল আমেৰিকা দেশৰ। গতিকে এয়াই আছিল বন্ধু আপোনাৰ ইউটিউবৰ লগত জড়িত কিছুমান নজনা তথ্য, ইয়াৰ সৃষ্টিৰ কথা। গতিকে বন্ধুসকল, যদি আপুনি মোৰ ভিডিঅ'টো পচন্দ কৰিছে তেনেহ'লে লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মোক আপোনাৰ মৰম আৰু আশীৰ্বাদৰ খুবেই প্ৰয়োজন। ধন্যবাদ।